হেল্ল' এভৰিৱান। তো আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ৰাতিপুৱা গাড়ীৰ ভিতৰৰ পৰা। মানে একচুৱেলি মই গৈ আছোঁ ড্ৰাইভিং মানে শিকি আছোঁ, যিহেতু আমাক লৈ গৈ আছে অলপ দূৰলৈকে। তাত মানে আমি 4জন আছোঁ ইয়াতে, মানে ড্ৰাইভাৰটো এতিয়া আমি ভাল লাগে আৰু প্ৰেক্টিছ কৰি আছোঁ মানে বহুত ধুনীয়াকৈ। এতিয়া মানে চাওক আপোনালোকে যায় যিহেতু মানে এতিয়া চাওক মই নলবাৰীত বৰ্তমান 9টা বাজিছে, কিন্তু ইয়াতে আপোনাৰ ট্ৰেভেলাৰ দোকান পোহাৰ বাকী বাছবোৰো মানে চলোৱা ষ্টাৰ্ট হৈ গৈছে, যি কাৰণে মানে সোনকালে আহিব আমাক শিকায়। বাকী চাব পাৰে মই গৈ আছোঁ ক'ত যায় নে নাই। এতিয়া আমি মানে খানা এটাও খাম আজি মানে তাৰমানে লগৰবিলাক মিলি কিনে এটা খানা এটা ৰাখিছোঁ, যিহেতু মানে বছৰৰ লাষ্ট আৰু মানে ধুনীয়াকৈ আমি গোটেইবোৰে মিলি কিনে, বেছি মানুহ নহয় কিন্তু আমি 4-5জনে মিলি ঘৰতে মানে ধুনীয়াকৈ পথাৰৰ ফালে যাই কিনে তাত মানে এটা ধুনীয়া জেগা বাছি কিনে তাত আমি এটা মানে খানা এটা পাতিছোঁ। তাৰ কাৰণে বজাৰ পাতি সকলোবোৰ আমি নিজে কৰিম, যিহেতু মানে আমাৰ মানুহ কম, সেইকাৰণে আমি নলবাৰীৰ পৰা 2জন যাম। তো নলবাৰীৰ পৰা যিহেতু 2জন যাম, আমি কেইটা মানে মেইন বজাৰৰ পৰা আমি বজাৰটো কৰি লৈ যাম। তাত পইচাটো বাকী হিচাপটো পিছত আমি কৰি ল'ম খানাটো হোৱাৰ পিছত। বাকী চাওক মই এতিয়া গৈ আছোঁ ঘৰৰ ফালে। আজি মানে খানাটো যিহেতু আমি পাতিছোঁ, কিন্তু মোৰ আজি কেনেকুৱা হ'ল, মা দেউতা মানে আজি গুৱাহাটী গৈছে, মানে সেইকাৰণে টেনশ্যন হৈছে। চ' কুকুৰটো মানে এতিয়া ঘৰত থাকিলে মানে মোৰ মানে মনটো বেয়া লাগি থাকিব। দিনটো খানা বুলি ক'লেতো মই পটককৈ আহিব নোৱাৰোঁ, তো দিনটোৰ কাৰণে আৰু ইয়াতে অকলে কিয় থৈ যাওঁ, বহুত মানে মনটোৱে বেয়া লাগিব। খানাটোত যে লগত লৈ ল'লোঁ, এতিয়া আমি বজাৰটো কৰি লওঁ। তাইক ভালকৈ ধুনীয়াকৈ বান্ধি লৈছোঁ মানে যাতে পৰি নাযায়, কিন্তু জানেই আগতেও উঠি পাইছে গাড়ীত। তো বলক গাইছ। সুধি আছোঁ মাংস কিলো কিমান মাংসৰ? 1 কিলো মানুহ মাংস আধা কেজি লওঁতে হ'ব দে এইটো ডিক্কিত ল'ব লাগিব। হ'ব ল আৰু 10 পিঁয়াজ লাগিব। এইটো আমি এইটো লৈছোঁ চাটনিৰ কাৰণে, এইটো লৈ লৈচোন, বাকী বাদ দে। ফেন বেয়া কিনিব লগা আছিল, গাজৰ বিলাহী খুলি লাগে। আছে না বানাই হ্যাঁ কোনি ক'ত বমি কৰিলা? এই জাকৰিনীৰ কুকুৰ আছে, বান্ধা আছে নেকি? বান্ধা আছে কথা। ভাত খাই আছিল না, জাকৰিনী তলে গেল গোটাই। নামিয়া
হা বতাহ লাগাই নহয় মানে সেই হৈছে না অলপ ৰ'দত বান্ধিব লাগিব ৰ'বা এই ৰাতিপুৱা খেৰৰ কাষত বান্ধি থৈ দিয়ক এই এতে থাক এতে থাক এতে থাক এতে থাক এ কোদাল খান দিয়কচোন এই মই ফেলাম দিয়ক নাংগে মই ফেলাম দিয়ক এই নাংগে এই দৰ্জাখন মাৰি থৈ দে পাতো বেলেগ কুকুৰ আহিব হেল্ল' ফ্ৰেণ্ডছ তো এতিয়া আহিছোঁ মানে খেতিত ইহঁতৰ খেতিৰ পৰা আমি কিবা অলপ ধনিয়া আৰু পালেং শাক আৰু লাই শাক ছিঙি লৈ যাম যোনটো মানে লগৰ ছোৱালী ঘৰত আহিছোঁ আমি খাবৰ কাৰণে তো তাতে মানে খেতি বাতি বহুত কৰে এখেতসকলে তো মোৰ মানে ইয়াতে মানে আহি বেয়া লাগিল কি কুকুৰটো মানে বমি কৰি দিলে মানে তাইক মানে মায়ে মানে ৰাতিপুৱা ভাত খুৱাই কেনে গৈছিল আৰু গুৱাহাটীতো চাওক মানে তাত মানে এতিয়া মানে ৰাখি থৈ দিছোঁ ধুনীয়াকৈ তো মানে বেয়াই লাগিল আৰু মানে দুৰ্বল হৈ গৈছে একদম বতাহ খাইছে কাণত আৰু মানে আমি বহুত মানে বেয়া ৰাস্তা না গাঁৱৰ মাজেদি আহিছোঁ তো এখেত মানে খুৰা তো বহুত মানে মোক ল'বই নিদিলে কোদালখন তেখেতে চাফা কৰি দিলে বমিখিনি আৰু মানে ফ্ৰেণ্ডছ ইয়াতে মানে মই এইকাৰণে আহিছোঁ যাতে মানে সকলোবোৰ বস্তু পাই যাওঁ আৰু আমাক মানে বহুত বেছি মানে মৰম কৰে মানে তাৰমানে আহিলে মানে চব বস্তু দি পঠায় আগৰ পৰা আহিছিলোঁ এনেকৈ আমাক ধনিয়া পালেং শাক বহুত কিবা কিবি খেতি বাতিৰ পৰা বস্তু দি পঠায় আৰু আহিলে এতিয়া মানে ইয়াতে জ্বালা ছিঙি আছে তো জ্বালা মানে নিজৰে ঘৰৰ আৰু তো আমি যাম ক'ত জানে নাই গাইছ আমি যাম এই পথাৰ মই যে কৈছিলোঁ ভিডিঅ' আৰম্ভণিতে এইখন পথাৰ মানে ইহঁতৰ মানে ইয়াতে ভাল আৰু ৰ'দ চ'দ পৰি থাকে ধুনীয়াকৈ আমি ইয়াতে আহিছোঁ গোটেইবোৰে সুবিধাজনক আৰু চৌকাটো খুলি দিব চাই থাকক আপোনালোকে নাপায় জোৰদাতে পান বোলে আনিব লাগিব শুনি দিব এই নালাগে তুমি যাবা এতিয়া শুনি তাকেতো তো নাই বল লাগছি হ্যাঁ বাতে কথা খালে আর মোজা উড়ে মুখ দিতে হবে আর বাজরা না মুখ খুশি আইলে মধ্যে সুয়েতা কাপড় গেলা পরে আজি খুৰাই মোক নতুন চাউলে খুৱাই নে গৰম চাউল পুৰণ চাউলে খুৱাই নতুন চাউল খালি কথা কিছে পুৰণে খামগে মাংসৰ লগত নতুন চাউল নৰি আলু কানে দালি বতাৰ লগত খাই তেজ ৰখছি নে বিশেছি নেকি মস্ত বিশেছি অলপ আরে ট্রেনি কি বেশি চলতো ট্রেনি বলে বলি তোমার বা ট্রেনি দে কি বেশি রবা হুদ রবা তাই ট্রেনি বলে কি বেশি খাবা লাগে ফাঁকা গেলা কিবা মিক্স টাইপ itu he kori mangko gauri di paling ha gauri ne de lai ase lai gidla ora बहुत भाजो botni khai sala hamle patni dim তাতে বইলা ধুবা লাগব ইতাতে তো বন্নি নকরবে সুন মাংস তো নষ্ট হই যাবে হ্যাঁ তা থা হে দেখো এই তুলিকাৰ দেউতাক বহুত মানে আমাক বহুত সহায় কৰি আছে আজিৰ মেইন খানাৰ মূল মানে মানুহজন এখেতে মানে আৰু গাইস
আমি আজি গাহৰি খাই আছো পুৰা আৰু এই জলপাইটো দেখাই দিছো জলফাই খাই দিছে থোৱা জলপাই গাহৰি এয়া চিকেন চিকেন এইবিলাক জগাল চিকেন খাম আৰু আজি পুৰা মই নধৰো না তাতে থওঁ ভাল আছে খাম ৰ থৈছো কেনেকুৱা লাগিছে পিকনিক প্লেচটো মজা মজা পিকনিক প্লেচটো মানে মই অলপ দেৰিকে নিজৰা দেখাম আপোনালোকক গাইজ যদি সময় হয় নিজৰা এটা আছে এইটো পিকনিক প্লেচ মানে আমি আৰম্ভণি কৰিলোঁ বহুত মানে নামজৰা বিখ্যাত পিকনিক প্লেচ এইজনী আমাৰ গাহৰি বনাইছে কেনে মজা আৰু হেল্ল' গাইজ তো চাব পাৰে আমাৰ মাজত আৰু এজন আহিছে সদস্য পিকনিক পাৰ্টি নিজৰা মই যে কৈছিলোঁ নিজৰাক দেখাম অলপ দেৰিকে তয়ে চাব পাৰে নিজৰাক লৈ আহিছে তাকেলৈকে নেগলো মানে একেলগে লৈ আহিছে একেলগে লৈ আহিছে মানে খানাৰ মানে মেইন মানে সদস্য আৰু আমাৰ মৰমৰ টিকলা হেল্ল' গাইজ চাব পাৰে এই মানে খকুৱাজনী এই মানে খানা বনোৱাতকৈ বেছি খাইছে চাওক গাইজ পুৰা জলফে খাই গাল চাল ৰঙা পৰি গৈছে তাইৰ একদম খাব দা কিয় নাখাব কি খাইছিলোঁ নো এনেকুৱা টেঙা জাতীয় বস্তু কিবা খালোঁ নেকি মই অলপ পেটটো বিষণ হৈছে তাই কিমান ভাত দিবা নালাগে ভাত ইমান ভাত নাখায় লগাই দিব থাপকে কিন্তু খানি দিব লাগিব ৰ'বা সেনেকৈ দিলে অলপ মাংসখিনি খাই থৈ দিব অকল আমাৰ বাৰুতে বাৰা এ মুনুৱা 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 খা ঘৰত খাব দে খা নাখে নে একদম খাব ঠাণ্ডা হ'লে খাব গৰম আছে না আমি চবে খোৱা দেখিলে সিও খাব মেখেলি চেখেলি পাৰ হৈছে নেকি তোমাৰ আগেদি তো আমাৰ মানে বহুত অপেক্ষাৰ মূৰত খানা হৈছে তো আইটেম চাব পাৰে